Good morning everyone. আমাৰ আজি মৰ্নিং অলপ দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ কাৰণ 9টা বাজিলে এতিয়া আৰু ৰাতি অলপ শুওঁতে দেৰি হ'ল আৰু ইমান ঠাণ্ডা আছিলে ৰাতি অলমষ্ট -2 ডিগ্ৰী এনেকুৱা টেম্পাৰেচাৰ আছিলে ৰাতিপুৱা এতিয়া অকণমান ৰ'দটো পৰিছে আমাৰ কেম্পতে সেইকাৰণে অলপ গৰম পৰিছে আমি বহুত ভয়কৈ শুইছোঁ যে হেৰি আহিব বেয়াৰ আহিব নেকি ভালুক চালুক চাউণ্ড কিন্তু ৰাতি ইমান অহা নাই যেন ভাবোঁ কাৰণ ওচৰলৈতো অহা নাই চাগে কিন্তু অলপ শব্দ শুনি আছোঁ কাৰণ পূৰা চাইলেঞ্চ ইয়াতে অলপ খোজকাঢ়িলেও শব্দ শুনা যায় এনেকুৱা লাগিছে কোনোবা এনিমেলে খোজকাঢ়িছে ওচৰত ক'ৰবাত আৰু মানে 10 খোজমান দূৰত বিয়াৰৰ পুপু আছে পুপ কৰিব আহিছিলে ইয়াতে তাৰপিছত থেংক গড আমি একো বাহিৰত ওলাই থোৱা নাছিলোঁ সেইকাৰণে একো এটেক নকৰিলে আৰু চাগে আমি এনেকৈ ষ্ট'ভ লৈ আহিছোঁ প্ৰপেন আৰু ইয়াতে কফি বনাইছোঁ ব্ৰেকফাষ্ট কৰি যাম আৰু Yo, ow. इधर. আমি এতিয়া এটা হাইকত যাম আৰু সেইটো হৈছে 5 লেকছ ট্ৰেইল বহুত চিনিক হয় ৰাস্তাটো আৰু 5 মাইল অহা যোৱা ডিষ্টেঞ্চ 5 মাইল মানে 8 কিলোমিটাৰমান হ'ব আৰু আমি এই ৰাস্তাটোতে যাওঁতে বেলেগ 5টা লেক ৰাস্তাত দেখা পাই যাম বহুত চিনিক হয় তো আমি অকণমান ৰাস্তাটো অলপ এডভেঞ্চাৰাছ লাগিছে দেখাত ষ্টাৰ্টিঙৰ পৰাই চাওঁ কেনেকুৱা হয় আপোনালোককো দেখাই থাকিম এতিয়া আমি তাৰ ওপৰলৈকে যাব লাগিব কিমান দূৰ হয় নাজানো জাষ্ট গৈ আছোঁ ইয়াতে মানুহে হাইকত কেনেকৈ বাচ্চা লৈ আহে পিছত চাওঁ পূৰা সৰু বাচ্চা এটা আছে ইয়াৰ পৰা বহুত ধুনীয়া ভিউ দেখা পোৱা গৈছে আৰু ওপৰত গ'লে চাগে আৰু ধুনীয়া দেখা পোৱা যাব যিমান ওপৰত যাম আৰু ধুনীয়া ভিউ পাম খাইৰে পানী খাইছে কেমেল বেগত পানী ভৰাই কিমান কিউট লাগে हो गया उसका हो गया ओह फंसी है एक माइलो होने में भागर लगी से बहुत स्लो बस है 1000 ফিট এলিভেশন গেইন কৰিম আমি ভালুকে পটি কৰি দিছে এইটো ভালুকৰ পটি নহয় এইটো ঘোঁৰাৰ পটি তাই আমাৰ লিডাৰ হয় তাই আগত যায় আৰু অলপ দূৰ যোৱাৰ পিছত তাই ৰখি চাই চব আহিছোঁ নে নাই সেয়া চাইছে তাই Hello. Hey, buddy. Hi. That's Zephyr. Sorry, what's his name? Zephyr. Zephyr. এই ওপৰত যে গণ্ডোলাবোৰ আছে সেইবোৰ এতিয়া বন্ধ হৈ আছে যেতিয়া স্নো ছিজন ষ্টাৰ্ট হ'ব তেতিয়া স্কি ৰিজৰ্টবোৰ খুলিব তেতিয়া সেইবোৰো অ'পেন হৈ যাব আৰু তেতিয়া দেখিবলৈ বেলেগ ভিউ হ'ব কাৰণ এইফালে গোটেইবোৰ স্নো কভাৰ্ড হ'ব হিলছবোৰ মাউণ্টেইনছবোৰ আৰু এতিয়াতো স্নো নাই তো এতিয়া বন্ধ হৈ আছে চব এটা পাহাৰত ছাঁ আছে এটা পাহাৰত ৰ'দ আছে This camera. Cara, this camera. Cara. Oh, nice. বহুত গৰম দিছে মই জেকেটটো খুলি ল'লো বাপৰে গৰম আছে ওপৰত গছটো ইমান ধুনীয়া লাগিছে আৰু ইয়াৰ শিলবোৰো বেলেগ কালাৰৰ বেলেগ ভিউ পাইছোঁ একদম বহুত বেলেগ চব বেলেগ এইটোক কয় এলপাইন মেডোজ আৰু এইবোৰ এলপাইন ট্ৰী হয় বহুত ওপৰলৈ গৈছোঁ ওপৰৰ পাহাৰবোৰ শিল হয় বেছি গছ নাই আৰু তলত পূৰা গ্ৰীণ এলপাইন ট্ৰিজবোৰ আছে আৰু ওপৰত গৈছোঁ যে স্কি ৰিজৰ্ট আছে এতিয়াতো স্নো নাই যেতিয়া স্নো থাকে পূৰা বগা হৈ থাকে স্নো কাভাৰ্ড মাউণ্টেইনছ আৰু এইফালে দেখিব ঘাঁহৰ নিচিনা পাহাৰবোৰত এনেকৈ এটা কাৰ্পেট পাৰি থোৱা নিচিনা হৈ আছে আৰু মাজতে এলপাইন ট্ৰিজ এটা দুটা আছে বহুত বেলেগ ধৰণৰ ভিউ
পালোহি আৰু ইয়াৰ পৰা গ্ৰীণ কম আছে ওপৰত দেখিলেই গম পাই যে ওপৰত বহুত ঠাণ্ডা আৰু বহুত হাইটত আছে কাৰণ ইয়াতে গছ টছ কমকৈ আছে অলপ ভাগৰো বেছি জল্দি লাগিছে অক্সিজেন লেভেলো অলপ কম আছে চাগে আৰু আমি অলপ ৰখি যাব লগা হৈছে প্ৰথমতে বহুত স্পীডত আহি আছিলোঁ এতিয়া অলপ ৰখি গৈ আছোঁ কিন্তু ইয়াৰ ভিউটো বহুত চিনিক ভিউ ইয়াৰ পৰা পুৰা আলপাইন ট্ৰিজবোৰ দেখা পোৱা গৈছে পুৰা গ্ৰীণ এনেকুৱা লাগিছে যেন কিবা কাৰ্পেট পাৰি থোৱা আছে আৰু ওপৰতো বেলেগ ভিউ বাপৰে তাইৰা বহুত পজৰ ডগ হয় তাই এনেকৈ যেতিয়া তাইক আমি কওঁ কেমেৰা ওলাওঁ তাই পুৰা প'জ দিয়া ষ্টাৰ্ট কৰি দিয়ে একদম আচৰিত মানুহতকৈ ধুনীয়া প'জ কৰে তাই ইহঁতৰ কিবা ডগ বিউটি পেজেণ্ট টাইপ থাকে ক্ৰাফ্টছ বুলি আমি কৈ আছোঁ তাইক তালৈ পঠাব লাগে বিকজ शी ইজ সাচ এ কিউট মডেল আৰু একবাৰো ভৌ কৰা নাই তাই জাষ্ট ইমান দূৰ ওপৰলৈকে আহিলে আৰু অলপো ডিষ্টাৰ্ব কৰা নাই একদম আহিছে আহি পেলাই প'জ কৰে আকৌ এনেকৈ মোৰ পিছফালে আছে এইটো গ্ৰেনাইটৰ ডাঙৰ মাউণ্টেইন হয় ইয়াতে অক্সিজেন বহুত কম আছে সেইকাৰণে ইয়াতে একো প্লেণ্টেশ্যনো নাই অকল শুকান পাহাৰটো আছে আৰু ইয়াৰ পৰা ষ্টাৰ্ট হয় এই বহুত ডাঙৰ মুঠতে গোটেই মাউণ্টেইনটো আৰু তললৈকে বহুত ডিপো হয় এইটো ধৰিব পৰা নাই কেমেৰাত চাগে অক্সিজেন কিন্তু কম আছে সেইটো আমি গম পাইছোঁ ইয়ালৈকে আহি অলপ কম হৈছে কাৰণ বহুত ভাগৰ লাগিছে ইয়াতে আমি যেতিয়া আহিছোঁ আহি পেলাই ইয়াতে লিখি থোৱা আছে যে এইটো কাৰোবাৰ প্ৰাইভেট প্ৰপাৰ্টি হয় আৰু ৰেচপেক্ট কৰিব কৈছে মানুহৰ প্ৰাইভেচি আৰু এই ট্ৰেইলতে থাকিব দিছে ট্ৰেইলৰ পৰা বেলেগত যাব মানা কৰিছে কাৰণ সেইটো প্ৰাইভেট হয় অবভিয়াছলি এই তলত সৰু ঘৰো দেখিছোঁ এই তলত অকণমান সমান জেগা আছে আৰু আমি এতিয়া এটা ওপৰত আহি পালোহি এটা মাউণ্টেইনৰ ওপৰত আহি পালোহি আৰু মেইন ট্ৰেইল এণ্ডটো সিটো মাউণ্টেইনৰ ওপৰত আছে তো আমি আৰু যাব লাগিব মেবি হাফ ৰাস্তা আহিলোঁ আৰু আধা যাব আছে ৰানিং শ্বু কিনি আহিছোঁ কিন্তু এতিয়া অলপ ওপৰলৈ আহি গম পাইছোঁ অলপ ডিফিকাল্ট হৈছে খোজকাঢ়িব অলপ শ্লিপ কৰিছে তো এনেকুৱা ধৰণৰ হাইকিঙত আহিলে সদায় হাইকিং শ্বুজ পিন্ধি আহিব লাগে আৰু পানী বেনানা সেইবোৰ লৈ আহিব কাৰণ ওপৰততো একো নাপায় যেনেকৈ আমাৰ ইণ্ডিয়াত ক'ৰবাত ওপৰত মেগী চেগী পাই যায় চব থাকে কিছুমান ওপৰত বহুত ওপৰত গ'লে ইয়াতে মানে নেচাৰৰ মাজত একো নবনাই সিহঁতে চব খালী থাকে চ' ইউ হেভ টু বি ভেৰি প্ৰিপেয়াৰ্ড এটা বস্তু বহুত কমন হয় যেনেকৈ নতুন কোনোবা কাপলবোৰে লগ পালে আমি আমাৰ ইণ্ডিয়াত যেনেকৈ ৰেষ্টুৰেণ্টত ফুৰিব যায় খাব যায় আৰু ইয়াতে মানুহবোৰে হাইকিঙত যায় কিবা কি কৰিব যায় এনেকুৱা এক্টিভিটিছবোৰ কৰে চ' আমি য়াং কাপলবোৰ অলপ অল্ড কাপলবোৰ চবেই এনেকৈ ফুৰিব যায় হাইক কৰিব আহে ফাৰ্ষ্ট ডেট টাইপ বেলেগ ধৰণৰ এক্টিভিটিছবোৰ কৰে ইয়াতে মানুহ এনেকৈ দৌৰিবও আহে পাহাৰৰ ওপৰত বাপৰে বেলেগ ধৰণৰ ফিটনেছ কিন্তু এনেকৈ আহি থাকোঁতে আচানক পূৰা লেণ্ডস্কেপটো চেঞ্জ হৈ গ'ল আগতে শিল আছিলে এতিয়া আকৌ গ্ৰীণ ষ্টাৰ্ট হৈ গ'ল আৰু এনেকৈ পাইন গছবোৰত মচেছ লাগি থাকে পূৰা গ্ৰীণকৈ হেৰি নিচিনা যেনেকৈ মুভিজবোৰত দেখায় ইউৰোপিয়ান কাণ্ট্ৰিজবোৰত তেনেকুৱাই আমি অলমষ্ট আহি পাইছোঁহি ওচৰতে লেককেইটা থাকিব লাগে আৰু গছবোৰ গ্ৰীণ দেখি পেলাই গম পাইছোঁ ওচৰতে লেক থাকিব কাৰণ অলপ পানীৰ ওচৰতে গছবোৰ গ্ৰীণ থাকে ন চাইনবোৰ্ডটো দেখা পাইছোঁ ইয়াতে পাইছোঁহি আৰু ভাগৰ লাগি গৈছে দেই একদম অক্সিজেন কম ন ওপৰত সেইকাৰণে বেছি ভাগৰ লাগিছে একচুৱেলি ইমান টান নহয় ট্ৰেইলটো ইজি হয় কিন্তু বহুত জল্দি ভাগৰ লাগি গৈছে একদম খৰিটা বলে উঠাই লৈছোঁ আজি জুই ধৰোঁতে এইটো কামত আহিব এইটো পালোহি ৰবা লাহে গুচি নাযায় তো লেকটো ক'তো ইয়াতে থাকিব জল্দি আহা ন पानी मिल गया
একো চাউণ্ড নাই চব চুপ আছে একদম কেনেকুৱা শান্তি একচুৱেলি ইয়াতে 5টা লেক 5 লেক ট্ৰেইল বুলি কৈছে আৰু ছাইডত সৰু সৰু পুখুৰীৰ নিচিনা লেক আছে আমি যিবোৰ চোৱা নাই আৰু এইবোৰ 2-3টা জইনো হৈ আছে এনেকুৱা আৰু যোনটো আমি চাইছোঁ ডাঙৰ সেইটোৱে ডাঙৰ লেকটো হয় তাৰ পৰা ভিউটো বহুত ধুনীয়া আছিলে পুৰা একো চাউণ্ড নাই একদম চৰাই মাতো নাই এনেকুৱা চাইলেঞ্চ আমাৰ হাইকটো অলমষ্ট শেষ হ'ব আহিছে হাঁহি হাঁহি আহিছোঁ যাতে আৰু অলপ এনাৰ্জি পাওঁ লাষ্টত পালোহি আৰু এই ৰাস্তাৰ তলত ৰাস্তাটো দেখা পোৱা গৈছে তো সেইখিনিলৈকে পালেগৈ আমাৰ হাইক খতম আৰু ইয়াৰ পিছত আমি এটা ভাল ৰেষ্টুৰেণ্টত যাম ভাল ভিউ থকা আৰু কিবা লাঞ্চ কৰি লওঁ ভালকৈ কাৰণ ইভিনিং আৰু বেলেগ চাউথ লেক টাহৌ ফালে যাম আৰু ধুনীয়া ধুনীয়া জেগাবোৰ চাম